নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। এটা ভাল খবৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা নতুন ঘোষণা কৰিছে। 1 লাখ জবৰ ভিতৰত এটা বিভাগতে থাকিব 35,000 প্লাছ পদ বা 35,000 প্লাছ নিযুক্তি এটা বিভাগতে হ'ব। আজি আমি এই ভিডিঅ'ত কোনটো বিভাগৰ এই 35,000 প্লাছ ভেকেঞ্চি হ'ব সেই বিষয়ে ডিছকাছ কৰিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত আগন্তুক দিনত প্ৰায় 1 লাখ নিযুক্তি হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল। তাৰে আজি 9 জুন তাৰিখে এটা ঘোষণা কৰা হৈছে যে তেওঁ প্ৰায় 35,000তকৈ অধিক পদ এটা বিভাগতে সৃষ্টি হ'ব আগন্তুক দিনসমূহত, অৰ্থাৎ এবছৰৰ ভিতৰত। সকলো জব একেলগে দিয়া নহয় 35,000 পদ, কিন্তু মানে আপোনালোকৰ টাইম ৱাইজ দিয়া হ'ব। এই 1 লাখ জবৰ ভিতৰত যি 35,000 পদ আছে কিন্তু এটা বিভাগত এই পদ মুকলি হ'ব। সেই বিভাগটো কিন্তু শিক্ষা বিভাগ নহয়। আপোনালোকে জানুৱাৰী আচৰিত হ'ব, শিক্ষা বিভাগ নহয়। আজি আমি যিটো বিভাগৰ কথা ক'ব লৈছোঁ সেইটো শিক্ষা বিভাগ নহয়। বলক চাই লওঁ কোনটো বিভাগৰ কথা আজি মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছিল। আৰু অসমত আহিবলগীয়া বিভিন্ন বিভাগৰ পদসমূহৰ বাবে এখন আমি সমূহীয়া গাইডবুক প্ৰস্তুত কৰি উলিয়াইছোঁ। তাত GK পৰা আৰম্ভ কৰি সকলো ধৰণৰ ছাবজেক্ট সন্নিৱিষ্ট কৰা হৈছে, যাতে আপোনালোকে আগন্তুক দিনত আহিবলগীয়া সকলো পৰীক্ষাৰ কাৰণে আপোনালোকে উপযুক্ত হৈ উঠে। সেইকাৰণে আপোনালোকে যদিহে এই 1 লাখ চাকৰিৰ ভিতৰত আপোনালোকে চাকৰি এটা লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে এই গাইডবুকখন আপোনালোকে কিনিব পাৰে। এই গাইডবুকখনৰ মূল্যত 99 ৰুপিজ আৰু আপোনালোকে টেক্স মিলাই 105 টকামান ধৰে এই কিতাপখন কিনিব পাৰিব। এই কিতাপখনৰ কিনিবৰ অৰ্থে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ ক্লিক কৰক। ক্লিক কৰি অনলাইন পে'মেণ্টৰ মাধ্যমত আপোনালোকে কিতাপখন কিনিব পাৰে। অনলাইন পে'মেণ্ট বুলি ক'ব গ'লে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আদি বিভিন্ন ধৰণৰ মিডিয়ামৰ মাধ্যমত আপোনালোকে কিনিব পাৰিব। আৰু পে'মেণ্টটো অনুগ্ৰহ কৰি পে'মেণ্টটো কমপ্লিট কৰিব। পে'মেণ্টটো কমপ্লিট কৰাৰ পিছতে আপোনালোকে PDF ফাইলটো ডাউনলোড কৰিব পাৰিব, কাৰণ এখন ই বুক হয়। যদি কিবা অসুবিধা পায় ডাউনলোড কৰাত অনুগ্ৰহ কৰি আমাৰ যি মেইল ID দিয়া আছে, মেইল IDত কমেণ্ট কৰিব পাৰে বা আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। আমি আপোনালোকৰ লগত যোগাযোগ কৰিম, কাৰণ যদি আপোনালোকে কিনে তাৰ লগত আপোনালোকৰ ইমেইল IDটো আমাৰ ওচৰত আহি যায়। সেই হেতুকে আপোনালোকৰ লগত আমি কণ্টেক্ট কৰিম। যদিহে অসুবিধা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। বলকে ভিডিঅ'টো আৰম্ভ কৰোঁ। নিশ্চয় আপোনালোকে জানি আচৰিত হ'ব, এই 35,000 প্লাছ পষ্ট শিক্ষকৰ পদ নহয় বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পদ নহয়। এই পদসমূহ হৈছে অসম পুলিচৰ অধীনস্থ আহিবলগীয়া এই 35,000 পদ। অৰ্থাৎ আপোনালোকে যিসকলে অসম পুলিচত বিভিন্ন পদৰ বাবে চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এটা ডাঙৰ সুযোগ। কাৰণ বহুত দিনৰ পৰা AB আৰু UB কনিষ্টেবলসকলে চাকৰি হোৱা নাই বা বহুতো টেনশ্যনত আছে, তেওঁলোকৰ কাৰণে এটা ডাঙৰ নিউজ আহি পৰিছে। প্ৰায় 35,000 পদ আগন্তুক দিনত SI, কনিষ্টেবল আৰু আপোনালোকৰ বেটেলিয়ন 10টা অসমত নতুন বেটেলিয়ন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমি আপোনালোকক বহুত দিনৰ আগতে জনাইছিলোঁ যে 10টা বেটেলিয়ন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই সম্পৰ্কে আজি অফিচিয়েলি এনাউন্সমেণ্ট কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অসমত আগন্তুক দিনত 10টা বেটেলিয়ন গঢ়ি তোলা হ'ব। NSG পৰ্যায়ৰ 10টা বেটেলিয়ন কোম্পানী গঢ়ি তোলা হ'ব অসমত। আৰু লগতে অসমৰ বিভিন্ন ঠাইত থানাসমূহত SI নিযুক্তি দিয়া হ'ব। নতুনকৈ প্ৰায় 12,000 মান SI নিযুক্তি দিয়া হ'ব। বৰ্তমান সময়ত অতি কম সময় নিযুক্তি হৈছিল SI। আৰু বহুতে এতিয়া এটা কুৱেশ্যন কৰিব, আগত কিছু এপইণ্টমেণ্ট নিশ্চয় হোৱা নাই বুলি বহুতে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিছিল। সেইসমূহৰ লগতে সন্নিৱিষ্ট হ'ব যিসকলে পাছ কৰি আছে, আৰু নতুনকৈও ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব। 2 নম্বৰ কথা, এই AB UB কনিষ্টেবলসকলৰ কথা আহিলে, AB UB কনিষ্টেবলৰো ইয়াত বহুতো পদ থাকিব। টোটেল 35,000 পদ মুকলি হ'ব। কিন্তু এতিয়া প্ৰথম তেওঁ এইটো কথা কৈছে যে 35,000 ভেকেঞ্চি যি মুকলি হৈছে, সেই 35,000 ভেকেঞ্চি একেলগে দিয়া নহয়, সময় হিচাপে দিয়া হ'ব। এবছৰৰ ভিতৰত যিহেতু দিয়া হ'ব, একেলগে 35,000 নিদিয়ে, কাৰণ ট্ৰেইনিঙৰ কথা আহিব। সেইটো খোজৰ কথা কোৱা হৈছে। কমাণ্ডো বাহিনীসমূহৰ এপইণ্টমেণ্ট হোৱাৰ পাছত অসমতো ইয়াৰ ট্ৰেইনিং কৰাৰ ব্যৱস্থা লোৱা হ'ব, যাতে অসমৰ সেই 10টা কমাণ্ডো বাহিনী অতি সোনকালে নিযুক্তি দি আমাৰ অসমৰ যি আইন শৃংখলা ব্যৱস্থা উন্নত কৰিব পৰা যায়। তেওঁ এই কথা উল্লেখ কৰে। আজি প্ৰায় 35,000 পদ মুকলি হ'ল। মুকলি কোনটো বিভাগত থাকিব সেই কথা স্পষ্ট হৈ পৰিল। অৰ্থাৎ আমাৰ বাকী ডিপাৰ্টমেণ্টসমূহত কেৱল 35,000 পদ বাকী থাকিলে 1 লাখ ভেকেঞ্চিৰ ভিতৰত। চ' আমি আশা ৰাখিছোঁ অতি সোনকালে সকলো বিভাগৰ পদসমূহ মুকলি হ'ব আৰু কম্বাইন টেষ্টৰো নিউজটো আহি পৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক। আৰু আমাৰ চেনেলটা যদি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক। আৰু পদসমূহ আকৌ কৈ দিছোঁ কি থাকিব পাৰে। ইয়াত 12,000 SI পদ মুকলি হ'ব, ছাব ইন্সপেক্টৰ পদ। আৰু থানাসমূহত যিহেতু ৰটেশ্যন পলিচিৰ মাধ্যমত এবাৰ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে, সেই হেতুকে কনিষ্টেবলৰ পদ মুকলি হ'ব বেছিভাগ। আৰু লগতে মেন পাৱাৰ প্ৰয়োজন, চ' কনিষ্টেবলৰ পদ মুকলি হ'ব। আৰু তেতিয়া থানাখন সুচাৰুৰূপে চলাই লৈ যাব পাৰে, শ্বিফ্ট ৱাইজ 2টা বা 3টা শ্বিফ্ট ৱাইজত চলাই লৈ যাব পাৰে। আৰু 10টা কমাণ্ডো বাহিনী গঠনৰ সিদ্ধান্ত অফিচিয়েলি আজি কৰা হ'ল এনাউন্সমেণ্ট। আমি ইতিমধ্যে এই কথা আমাৰ আগত চেনেলতে আমি আপোনালোকক জনাইছিলোঁ। চ' এটা ভাল খবৰ, যিসকলে অসম আৰক্ষীত চাকৰি কৰিম বুলি আশা পুহি আছিল বা এনেকুৱা বেটেলিয়ন ফ'ৰ্চত চাকৰি কৰিম বুলি আশা পুহি থকা সকলৰ কাৰণে এটা ভাল নিউজ। সেইটোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, যাতে আপোনালোকে প্ৰস্তুতি চলাব পাৰে আৰু এই কিতাপখন কিনি ল'ব পাৰে, যিখন কিতাপৰ কথা আপোনালোকক আমি কৈছিলোঁ। ধন্যবাদ। জয় অসম।